মোবাইল ল'লে আইফোন ল'লে বুলি শুনিছিলোঁ কি নকিয়া আইফোন লোৱা নাই আইফোন ভাল ফোন নহয় নকিয়া ফোন এটা লৈছোঁ মোক দৰকাৰ কিহৰ কাৰণে দৰকাৰ ৰং নাম্বাৰত কথা পাতে নেকি দৰকাৰ মোৰ লগত সাংবাদিকবিলাক আছে হয় নেকি মই ভাইৰেল হয় বহুত যুৱকবিলাক মোৰ গুৰিলে গৈ থাকে মই গম নোপোৱাকৈ গৈ থাকে সেইকাৰণে ফোনটো কেলা মোৰ আৱশ্যক হয় নেকি কিছুমানে গৈ মোক নাপাই ঘূৰি ঘূৰি গৈছে মোৰ কাৰণে কষ্ট কৰি সেইকাৰণে কেলা এইডাল লৈ লৈছোঁ মই কোন যাব মোলৈ ফোন কৰিব পটককৈ মই নম্বৰ দি দিছোঁ আৰু ফোন নকৰাকৈ যাব তাত ঠেলাই ঘূৰি গুচি আহিব লগ নাপাব হয়তো তেনেহ'লে এবাৰ তেনেহ'লে গহপুৰৰ পৰা আপুনি বিধায়ক খেলিব বিধায়ক খেলিব মানে আপুনি বিধায়ক খেলিবলৈ এই টকা কোনে দিব মোক আকৌ আপোনাৰ টকাই নালাগে বোলে চবেই চিনি পায় আপোনাক এই বিধায়ক খেলিবলৈ গ'লে কেলা টকা ঢালিব লাগিব আপোনাকতো চবেই চিনি পায় চিনি পালে কি ঘটিটো হ'ব চিনাকিটো কেলা বিধায়কটো হ'বনে কোনটো বিধায়কৰ টকা নথলে কেলা বিধায়ক ভাল এম এল এ হৈছোঁ বিধায়কবিলাক কি টকা ঢালে নেকি টকা ঢালিবতো হয় নেকি এনেই হ'ব কেলা বিধায়কডাল কোনোবাই মুখলৈ চাই কেলা হেৰিত বহুৱাই দিব টকা নাঢালিলে ৰাইজক খানা নোখোৱালে ৰাইজক পানী নেতা নাৰাখিলে জোৱান গুণ্ডামী নাৰাখিলে গাঁৱত সোমাবলৈ ধন দি মানুহ নাৰাখিলে মদ খাবলৈ নিদিলে খানা খাবলৈ নিদিলে কেলা এইটো বিধায়ক হ'ব পাৰিব নেকি আপোনাক যে আপৰ ফালৰ পৰা টুপিটো দিছিলে টুপিটো কি কৰিলে টুপিটো কি কৰিলে আম আদমি পাৰ্টিয়ে টুপিটো বাদ দিয়া আহিব আম আদমি বাল আদমি মোক সুধি নাথাকিবা কেলা মোৰ ইচ্ছাৰ কথা মই যোন পাৰ্টিত যাম আমাৰ কিবা দাবী আছে নেকি তাৰ এতিয়া আপুনি আপলৈ গুচি গ'ল নেকি আপলৈ গুচি গ'ল নেকি আপুনি কোনে কৈছে এইবিলাক নিউজত দি আছিলে শুনিছিলোঁ নিউজত কোনোবা কুকুৰ মাৰঙীয়া কেলা পাখণ্ডই দি আছে চালা তোক মাৰি পাগল চোনাম হয়তো আপুনি সুধিছিলে মোক আম আদমিলৈ গৈছোঁ নে নাই আপুনি কিহৰ পাৰ্টি কি পাৰ্টি আপুনি মই কংগ্ৰেছ কংগ্ৰেছ হয় নেকি সবাই কংগ্ৰেছ কেলা 14 কোটি কংগ্ৰেছ অল আসাম কংগ্ৰেছ হয় নেকি এতিয়া কেলা লেহৰা কৰি বিজেপি এজেপি আৰবি কিবা আম পাৰ্টি কিবা পাৰ্টি কি কাৰণে কংগ্ৰেছ আদি মূল কংগ্ৰেছে ভাৰত স্বাধীন কৰিছে হয় নেকি কংগ্ৰেছে বিশ্বকে দি অসম শান্তি দিছে কংগ্ৰেছে গোটেই চলাই আছিলে অকল ভাৰতবৰ্ষত জয় ভাৰত মাতা জয় আই অসম হয় নেকি গম পোৱা তোমালোকে আকৌ বোলে আপুনি হিমন্তক লগ কৰিব যাম বুলি কৈছিলে বোলে কোনে আপুনি কোনে কৈছিলে শুনিছিলোঁ কোন কুকুৰে কৈছিলে এইটো কোন কুকুৰ কেলা এইটো কুকুৰটো ক'ত আছে বিলাতী কুকুৰটো তাক লৈ আহিবাচোন মোৰ কৰিলে তাৰ মাকৰ আগত কৈছিলে কেলা বাপেকৰ আগত কৈছিলে পানীবোৰ বাদ দিয়া বন্ধ কৰা ৰখিব ক'ত যায়গৈ আপুনি শুনিছোঁ আৰু আপুনিতো বোলে পূৰা কংগ্ৰেছৰ মানুহ আপুনিতো পূৰা কংগ্ৰেছৰ মানুহ মই কংগ্ৰেছৰ মানুহ অঁ এতিয়া কংগ্ৰেছৰ লিড ল'ব পৰাকৈ গহপুৰত বোলে কোনো মানুহ নাই আপোনাকে দিব বোলে বিধায়ক আপুনি হ'বনে বিধায়ক অঁ এইটো বহুতে কৈছে কেইবাজনো মোৰ সম্পাদিকা আপুনি ঠিক আছে বিধায়ক খেলিলে আপুনি কি কাম প্ৰথমে কি কাম কৰিব প্ৰথমতে মই বিধায়ক উঠি গ'লে এই ভোট দিব বিধায়ক দিব আপোনাক দিব ভোট দিব আমাৰ নিচিনা মানুহ দিব দিব ৰাজিব আহিব ৰাইজে কি কৰিব প্ৰথমে কি কাম কৰিব কৈছিলোঁ মই ভাওনা হৈ চন্দন হাত মেলা কথাটো অঁ যদি এনেকুৱা হ'ব আপুনি বিধায়ক হয় কি কৰিব কওক বিধায়ক হৈ পঢ়িলে মই পদগাত শান্তি দিম পঢ়িলে মালৰ দাম কমাম 1 নম্বৰত জীৱন গুটি চাউলৰ দাম কমাম 40 টকা 50 টকা কেজি মই হয়তো 20 টকাত বেচিম 1 লিটাৰ মিঠাতেল 150 টকা মই নি পেলাই মুঠতে 150 টকাত নি পেলাই এই বাইদেউহঁতক আপুনি কি সহায় কৰিব এই বাগানীয়া বাইদেউহঁতক কি সহায় কৰিব তেওঁলোকক কি সহায় কৰিবা তেওঁলোক হ'ল চাহ বাগিচাৰ মজুত তেওঁলোক যি শাস্তি পাই আছে যি যন্ত্ৰণা পাই আছে তেওঁলোকৰ যন্ত্ৰণা দূৰ কৰিম মই এটা বাগানীয়া পোৱালি নাভাবিবা হয় নেকি অঁ আকৌ আপুনি শুনিছোঁ বোলে আপুনি আকৌ বিজেপিত জইন কৰিব কোনে আপোনাৰ কথা কোনে কৈছে শুনিছোঁ কোনে কৈছে এই পোকৰ নাইকিয়া মুখ নাইকিয়াবিলাকে খৰচ চলা সেইকাৰণে মই কেলা চলা মাৰিছোঁ হয় নেকি মই কংগ্ৰেছ হেৰি সৰাব আছে বিজেপিলৈ নাযায় আকৌ বোলে আপুনি আপৰ টুপি পিন্ধি ঘূৰি ফুৰিছিলে মাজতে আপৰ টুপি আম আদমি পাৰ্টি টুপি আম আদমি পাৰ্টি হয় এইটো কোনোবাই নি পেলাই কেলে কোনোবা মানুহে নি পেলাই মোক পাৰ্টিলৈ নিয়াৰ আশাত হয় সেই টুপি আৰু কিতাপখন নি থৈ দিছেগৈ টেবুলত হয় নেকি তাকে এদিন এনেই
এই মোৰ সাংবাদিক আহোঁতে হয় এনেই পিহি পেলাই দেখুৱাইছিলোঁ বুলি এইটো চোৱা। আপোনাৰ কথা লৈ পেলাই নিউজ এটা বাজিছিলে আপুনি বোলে আম আদমিৰ পৰা বোলে কিবা পইচা লৈ পেলাই বোলে আপুনি টুপি পিন্ধিছিলে বোলে। হয় নেকি? হয় আলমাৰীৰ পৰা পইচা লৈছিলোঁ। হয় একেলা কুকুৰকেইটা লৈ আহিবচোন, মোৰ ঘূৰিলে একেলা হাতক মই মুঠি পেলাই কৈ তাত চুলিয়াই থাকিব নোহোৱা নকৰা একেবাৰে। চৰকাৰ যেনেকুৱা পাগল খেলা পৰ্যায় পাগল। হিমন্ত যদি কয় আপোনাক এদিনৰ কাৰণে আপোনাৰ দেশখন এৰি দিব, আপুনি তেতিয়া দেশখনক কি কৰিব? এদিনৰ কাৰণে এদিনৰ কাৰণে একাই দিনাই কেলা দেশ চলাব নোৱাৰে। একাই দিনাই ঘৰখন বনাই এইটো কোন মূৰ্খ কাম? জাৰি মূৰ্খনে জেধা মূৰ্খ। হয় নেকি? একাই দিনাই দেশখন চলাব পাৰে নেকি? অঁ পাৰে নেকি? নোৱাৰে নোৱাৰে। এখন ঘৰ মই বহিছোঁ, এখন ঘৰ মই পাতিম, একেদিনাই ঘৰখন বনাই পেলাই মাইকী ল'ৰা ছোৱালীলৈ সোমাবগৈ পাৰিম নাই? মোক দিন লাগিব, দিন লাগিব। একেদিনাই এদিনৰ কাৰণে হেৰিখন অসমখন এৰি দিয়ে, এদিনৰ কাৰণে এৰিব, এদিনৰ কাৰণে ঘোঁৰা ঘাঁহ কাটিব। পাগলে কৰিব দিলে 1 বছৰ দিব লাগিব, 1 বছৰ পৰীক্ষা চাব লাগিব। তেনেহ'লে আপুনি এতিয়া কংগ্ৰেছতে আছে? মই কংগ্ৰেছতে আছোঁ। বিজেপিত জইন নকৰে? বিজেপিত জইন নকৰে? বিজেপি মোৰ কেলা ইচ্ছাৰ কথা। মই আগতে কোৱা নাই জানো তোমালোকক? মই কেলা 10 বাৰ ৰাইজগৰ্ভত জন্ম হোৱা নাই কেলা, এবাৰ জন্ম হৈছোঁ। হয় নেকি? মাতৃগৰ্ভত এবাৰ জন্ম হৈছোঁ। মই স্বাৰ্থলোভী নহয়, টকালোভী নহয়। মই য'ত আছোঁ মই তাতেই থাকিম। আপোনাক গছপুলি দিছিলে নাই? গছপুলি দিছিলে নাই? বাল ছিঙিব লাগিব, গছপুলি বাল ছিঙিব লাগিব। নালাগে নেকি গছপুলি? জমৰ ওচৰলৈ আহি কেলা মৰিবলৈ আহে, বাল পুলি দিবলৈ আহিছে। হয় নেকি? কাম নাই আৰু চালা, অসম ৰসাতলে গ'ল কেলা। মই ক'লো নহয় অসমীয়াকেইটা আৰু বেছি দিন নাই, ফাটিছে। এতিয়াতো অমিত কলহৰ কাৰণে এতিয়া মাটি দিব লাগিব, মাটি দান দিব নিদিয়ে আপুনি? আপুনি মোৰ মাটি দান অঁ হাজাৰ হাজাৰ শ পুৰা মাটি আছে কেলা, মই দান দিম। ঘৰটোকে দি দিম বুলি কৈছিলে বোলে আপুনি? আপোনাৰ ঘৰটো ঘৰটো কোনে কৈছিলে? কোন কুকুৰ কেলা সেইটো তোৰ মাকক আনো? হয় মই ঘৰ দিম বুলি কৈছোঁ। কোন চুৰিৰ ভাই এইটো কেলা? এইটো কোন মাৰমীয়া? হয় নেকি? মই বেয়াকৈ কম এতিয়া, মোৰ ৰাগ উঠিছে। খং উঠিছে নেকি আপোনাৰ? বুজিবতো তোমালোকে নোহোৱা নুবুজা কথাবোৰ সুধি আছা। আমি শুনিছোঁ ঘৰটো কেলা দি দিয়া, তাৰ ঘৰ কোনে দিব?